গুড মৰ্ণিং বন্ধুসকল, কি কৰিছে আপোনালোকে? চাহ খালেনে? মই উঠিছোঁ এতিয়া। পানী গিলাচ খোৱাৰ পিছত চাহ কাপ খাম। তাৰপিছত ক্লাবৰ ফালে ওলাই অলপ পেপাৰখন পঢ়িম। আজি বতৰটোও ভাল, ৰ'দো দিয়া নাই। আৰু কি হয় দিনটো আপোনালোকক দেখুৱাই থাকিম। শুই উঠি খালী পেটত পানী এগিলাচ খাব, স্বাস্থ্যৰ কাৰণে ভাল থাকে। আৰু কুহুমীয়া গৰম পানী খালে বেছি ভাল। সদায় খালী পেটত খাব, খালী পেটত খালে বেছি ভাল। মই সেইটো কাৰণে খাওঁ। আৰু মোৰ গেছৰ প্ৰব্লেমটো আছে। গেছৰ প্ৰব্লেমটোৰ কাৰণে মই কুহুমীয়া গৰম পানীটো খাই থাকোঁ। আচলতে মোক খোৱা বোৱা টাইমটো অলপ খেলি মেলি হয়, সেইটো কাৰণে গেছটো হয় চাগে। আৰু সেই গেছটো হোৱাৰ কাৰণে মই মানে ৰাতিপুৱা কুহুমীয়া গৰম পানীটো খাওঁ। কুহুমীয়া গৰম পানীটো খালে অলপ মোৰ গেছটো অলপ গেছ নহয়। আৰু ইভিনিং টাইমত অলপ দৌৰিবলৈ যাওঁ। এই দৌৰিব যোৱাৰ পৰা মোৰ এতিয়া গেছ হোৱা নাই। কিন্তু দৌৰিবলৈ নগ'লে, এক্সাৰচাইজ নকৰিলে মোৰ গেছটোৱে খুব আমনি কৰে। মাজতে মই এক্সাৰচাইজ কৰা বন্ধ হৈ গৈছিলে। মোৰ টাইম টেবুলটো নিমিলা হৈছিলে কাৰণে মোৰ এক্সাৰচাইজ কৰা বন্ধ হৈছিলে। তাতে লকডাউন হৈছিলে, এক্সাৰচাইজ কৰিব যাব পৰা নাছিলোঁ। এতিয়া ল'ৰাবোৰ অলপ বল খেলেগৈ তাত। লকডাউন হৈ আছে এতিয়া, ল'ৰাবোৰ বল খেলেগৈ ফিল্ডত। তাতে গৈ অলপ এক্সাৰচাইজ কৰি বল খেলি দিছোঁ, তাতে অলপ ঠিক হৈ আছে। যদি আকৌ ৰৈ দিওঁ তেনেহ'লে আকৌ মোৰ গেছৰ আমনিটো হ'ব। তাকে আজিৰ দিনটো কেনেকৈ যায়, কি যায় আপোনালোকক দেখুৱাই থাকিম। আজি তেনেকৈ বিশেষ একো কাম নাই। কামবোৰ মোৰ ঘপকৈহে আহে। ফোন আহে তেতিয়া যাবলগীয়া হয় মোৰ। এনেকৈ ঘৰতে থাকিবলগীয়া হয়। আৰু ঘৰত থাকিলে মোৰ ছোৱালীজনীৰ লগতে খেলি থাকোঁ, ধেমালি কৰি থাকোঁ। বাকী তেনেকৈ যাবলগীয়া নহয়। আজি কি হয় অলপ পাছতে গম পাম। তাকে চাহ একাপো আহিলে, খাই লওঁ আৰু আপোনালোকক দেখুৱাই থাকিম। ক্লাব পালোহি আৰু পেপাৰখন পঢ়ি লওঁ। আজি এক্সাৰচাইজ কৰিব আজি অফ আছে মোৰ। ফিল্ডলৈ যাম, ফিল্ডত এনেই দৌৰিমগৈ অলপ। কিন্তু আজি জিমৰ এক্সাৰচাইজটো মোৰ অলপ আজি অফ আছে। পেপাৰখন পঢ়ি লওঁ। ওলালোঁ। এতিয়া জিন্টুৰ ওচৰলৈ আহিছোঁ, জিন্টুক লগ লৈ লওঁ। তাৰপিছত এইফালে আছে আমাৰ কৃষ্ণাশ্ৰী। দেখিছে কিমান ধুনীয়া ছোৱালী, মৰম লগা ছোৱালী। চাওক কৃষ্ণাশ্ৰী। নকৰিব নাই, দেখিছা ইচ্ছানি। লাজ কৰে, বহুত লাজ কৰে। ক'ত গ'লে ঐ? এইটো ওচৰলৈ আহিছোঁ, পাপুৰ ওচৰলৈ। আৰু দুয়োটাই ফুৰিবলৈ যাম বুলি ভাবিছোঁ, ঘৰৰ ভিতৰত সোমাই দিলোঁ তাক। ই পাছ ওলাই আছে নে কি এনে ষ্টাইল কৰিছে, মেকআপ কৰিছে নে কি এনে। এইটো এই মেকআপ কৰিছে ই তাত। কি হ'ব নহয়। অলপ ফুৰি আহোঁগৈ বোলো। তাকে জিন্টুৰ ওচৰলৈ আহিছোঁ, লৈ যাওঁ বুলি। ফোন কৰিলোঁ অথনিয়ে, মই গা পা ধুই আহি পালোঁ, ই ওলোৱাই নাই। আছে তাৰ মেকআপ কৰিব আছে, ক্ৰীম লগাব আছে, বিৰাট ছোৱালীৰ নিচিনা ষ্টাইল কৰে। কি ক'ব, বিয়া পাতিলে ল'ৰা ছোৱালী আছে, তথাপিতো ষ্টাইল কৰিব নেৰে তাৰ। কি হ'ব। ষ্টাইল কৰি লওক, তাৰপৰা ওলাই যাওঁ। মাকে পুতেকে লাগি আছে। মনে মনে ভিডিঅ' কৰি যদি গমেই নাপালে। এই মাকে পুতেকে খুব লাগি আছিলে মোবাইলৰ কাৰণে। লাগি থাকক দুইটাই। এতিয়া বাপেকটো আহে, ৰখি আছোঁ বাপেকৰ কাৰণে। সোমালেহি, সেইটো ওলাই আহিছে। দেখো কিমান ষ্টাইল দি আহিছে, চাওক কিমান ষ্টাইল দি আহিছে। লাজ কৰিছে, পলাইছে, লাজ কৰিছে। বৰ ধুনীয়াকৈ ওলাই লৈছে, মই ভালকৈ ওলোৱা নাই। গৈ থাকোঁ। মাস্ক এতিয়াহে লৈ যা, মাস্ক লৈ যা। এই মাস্কে পাহৰি থাকিলে, কৰোণাই পাব ইয়াক গমেই পোৱা নাই। মম কাৰেণ্ট নাই ন? আছে আমাৰ তাত কাৰেণ্ট। গৈ থাকোঁ। আলহী হাতীমৰা এতিয়া বন্ধুজনৰ ঘৰত। আহিয়ে মানে কি হ'ল, চিধা কাজিয়া। একো নকৰিলেও মানুহবোৰ কাজিয়া কৰে চিধা। এইবিলাক কিবা এটা হয় নেকি,
কেতিয়া মানে কি টানা মাৰিলোঁ মই বাহ কৈ মানুহজনী বুলি কোৱা নে কি বেয়া ক'লোঁ মই কৈ মানুহজনী বুলিয়ে কৈছোঁ অকল আৰু কি ক'লোঁ মই বেলেগ আৰু প্ৰাৰ্থনা বেলেগ আৰু এইটো পোৱালিটো হাই কিটো নকয়ছা হাই বুলিও নকয় দেখো ঘূৰি দিলে এইজনী বেছি কৰে এইজনী এই মাৰিছে কাজিয়া লাগিছে অ'কে মই অলপ চাহ খাব দিয়ে নে ভাত খাব দিয়ে আহিছোঁ হয় বহি লওঁ হাতীমত আহিলোঁ হাতীমৰ বাহঁতৰ ঘৰলৈ এইজনী আছে ইমান টাইম বহি আছোঁ মোক চাহ কাপোৰ দিয়া নাই কি ক'ব এই ভিনিক দিলেই নিজৰ মানুহজন যে আগতীয়াকৈ দিলে পানীয়ে দিলে নে চাহ পানী দিলে নাজানো আগতে মই বহি আছোঁ আৰু অকণমান টাইম বহোঁ মানুহৰ মাত কথাটো নি খোৱা বোৱাহে মেইন সেইকাৰণে মানে খোৱা বোৱাটো মাত কথাতকৈ খোৱা বোৱাটো মেইন সেইকাৰণে খাম যাওঁ তাৰপিছত একেবাৰে ঘৰলৈ যাম আৰু এতিয়া অকণমান টাইমটো বহি লওঁ দেই ঠিক আছে হৈ গ'ল এতিয়া চাহ খালোঁ চাহ খোৱাৰ পিছত এতিয়া ঘৰলৈ যাওঁ বহুত টাইম হ'ল এতিয়া 9টা কেইটা বাজিলে 8:30 বাজিলে 8:30 বাজিলে এতিয়া ঘৰলৈ যাওঁ